হেল্ল' দোস্ত, জ্যোতিষ ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। মাঘ বিহুলৈ সকলোকে শুভেচ্ছা জনালোঁ। যাতে মাঘ বিহুৰ আজি উৰুকা দিনা খানাৰ প্ৰস্তুতি চলাই আছোঁ। আৰু লগতে ইফালে আছে চুঙা পিঠা। ইয়াত বাঁহৰ চুঙাত এই তোমাৰ বৰা চাউল দি পেলাই আৰু নাৰিকল দি পেলাই বনাইছে আৰু মিঠাই গুড় দিয়া আছে। এই গোটেইখিনি মিক্স কৰি পেলাই এই চুঙাটোত ভৰাই পেলাই এইটো হ'ল চুঙা পিঠা। আপোনালোকে নিশ্চয় খাই পাইছে, তথাপিও আৰু এবাৰ কৈ দিলোঁ আৰু মই। আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এয়া হ'ল মাংস, আমি যাক ভাজি বুলি কওঁ, মাংস ভাজি। এই ভাজি হ'ব এইটো মাংস ভাজি। আৰু আজি খানাত আইটেম আছে, 10চলীয়া হাঁহ আছে আৰু লগতে গাহৰি আছে, মাছ আছে আৰু ঠিক তেনেধৰণে বহুত কিবা কিবি ধৰণৰ বস্তু আছে, মাছ আছে। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু এতিয়া ফাইনেলি খানা প্ৰস্তুত হৈ গ'ল। এইফালে আছে হাঁহৰ মাংস, 10চলীয়া হাঁহৰ মাংস, আৰু ইফালে আছে গাহৰি, আৰু ইফালে আছে ভাজি, ইফালে আছে চব্জি, ইফালে আছে মাছ। আৰু নেক্সট ডে এতিয়া মেজিক পূজা কৰি পেলাই মেজি জ্বলোৱা হ'ব, বা ভীষ্ম দাহন বুলি কোৱা হয় একচুৱেলি। এই ভীষ্ম দাহন কৰা যাব আৰু এতিয়া, আৰু যাতে বছৰটো যাতে সুখ শান্তিৰে যাতে ভৰপূৰ হৈ থাকে। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক কৰি দিব। আৰু বেয়াখিনি যাতে ইয়াতে দাফন হৈ যায়, আৰু যত যিমান বেয়া বস্তু চলি থাকে সেইবিলাক যাতে ইয়াতে নাই হৈ যায়। বছৰটো যাতে ভালদৰে যাতে চলিব পাৰে আৰু সেইটো। আৰু এইবাৰ 3বাৰ এনেকুৱা ধৰণে কৰিব লাগিব। তাৰে পিছত আমি মেজিত অগ্নি সংযোগ কৰা হ'ব। আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, তেতিয়াহে গোটেইখিনি কথা বুজি পাব। আৰু লগতে এইটো ভিডিঅ'ৰ মাজত এজন ব্যক্তিয়ে গান গাইছে, আৰু তেখেতকো আমি অতি সোনকালে তেখেতক দেখাবৰ বাবে চেষ্টা কৰিম। তেখেতৰ নাম হ'ল অনুবশ্যৰ গীতৰ পৰাই অকণমান এটা লাইন ক্লিপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু তেখেতেও আহি পাইছে। আজি বিহুৰ উৰুকা, কালৈ বিহুৰ ভুৰুকা, আইতা গামোচা কাটিবৰ হ'ল, ককায় ঘৰতে নাই, ঐ মৰম জান, আইতা ঘৰত চোন নাই। আপোনালোকে এখেতৰ গানটো শুনি পেলাই কেনেকুৱা পালে আপোনালোকে ক'ব। আৰু যদি এখেতৰ আৰু গান আপোনালোকে শুনিবলৈ বিচাৰে, তেতিয়াহ'লে আপোনালোকে কমেণ্টত ধুনীয়াকৈ লিখি দিব। মই আৰু তেখেতৰ লগত এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু তেখেতৰ মাতটো তাৰমানে বঢ়িয়া, আৰু তাৰমানে তেখেতেও আমাৰ ইয়াত যিবিলাক ওচৰে পাঁজৰে তাৰমানে ফাংচন হৈ থাকে, আৰু তেখেতেও গান গাই থাকে আৰু মাজে মাজে। আৰু তেখেতৰ গানটো মই খুবেই ভাল পাওঁ। আৰু তেখেতৰ বহুতকেইটা তাৰমানে ভাল লগা এটা গান আছে। আৰু তেখেতে যদি মঞ্চত গান গায়, আৰু সকলো তাৰমানে একলগ হৈ পেলাই তাৰমানে চাই থাকে। এই গাইজ, তাৰমানে মেজিটো জ্বলাওঁতে মোৰ তাৰমানে হাতত যিবিলাক লম আছিল, আৰু এই লমটো তাৰমানে তাপতে পুৰি গ'ল। আৰু পূৰা গৰম লাগিছে না, পূৰা গৰমত হাতৰ এইবিলাক লমবিলাক পুৰি গ'ল। আৰু অকণমান এইবিলাক আমাৰ ঘৰত তামোল গছ আছে, এই তামোল গছত তাৰমানে টঙাল দি পেলাই বান্ধিব লাগে, আৰু বান্ধিলে ভাল হয়, ফলবিলাকো ভাল হয়। আৰু সেইৰ বাবে তাৰমানে টঙালেৰে বান্ধি আছোঁ। আৰু মাঘৰ পন্তা বাঘৰ বল, এতিয়া পন্তা ভাত খাই আহিছোঁ। তাৰমানে কালি ৰাতিৰ যিবিলাক তাৰমানে ৰহা আছিল, আৰু সেইটো খাব লাগে বোলে। কিন্তু খালি তাৰমানে শক্তিটো বাঢ়ে আৰু ভাল হয়। আৰু খাই আহিছোঁ আমি একদম মাঘৰ পন্তা বাঘৰ বল।